Hi everyone. আৰাধনা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দুপৰীয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। এতিয়া পুৰা 12টা বাজিছে। এতিয়া লাঞ্চৰ কাৰণে আমি সৰিয়হ দি মাছ বনাওঁ। আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। আশা কৰোঁ চাই ভাল পাব। আহকচোন আমি কিচেনত যাওঁ। মাছ তাৰপিছতে আদা নহৰুৰ পেষ্ট, হালধি, তাৰপিছত এয়া জিৰা গুড়ি, কাশ্মীৰী মিৰ্চ, ধনিয়া গুড়ি, তেজপাত আৰু কেঁচা জলকীয়া লাগিব। চবেই বনায় বাৰু। আৰু এইটো নৰসিংহ পাত আৰু এইখিনি পেষ্ট, সৰিয়হ পেষ্ট। এতিয়া আহকচোন আমি চাওঁ। মই মিঠাতেল দিলোঁ। তেজপাত এখিলা দিলোঁ। ইয়াতে আদা নহৰু আৰু পিঁয়াজো আছে দেই। হালধি দিম। দিছিলোঁ জিৰা গুড়ি, কাশ্মীৰী মিৰ্চ, ধনিয়া গুড়ি আৰু এই কেঁচা জলকীয়া দুটা। এতিয়া মই এইখিনি ভালকৈ এইখিনি মাছখিনিৰ ওপৰতে মই মাছখিনি দি দিম, সৰিয়হখিনিৰ ওপৰত। আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। এতিয়া মই সৰিয়হখিনি হেৰি কৰি লওঁ, সেইখিনি মই চাকি লওঁ। এইখিনি ওলাই গ'ল সৰিয়হৰ ৰস এনেকৈ দিম। আমাৰ ৰেডি। মই অকণমান কেঁচা তেল দি দিছোঁ, সৰিয়হ তেল অলপ দি দিছোঁ, স্লাইড। এই নৰসিংহ ঘৰত দি মই এতিয়া নমাই পেলাই সৰিয়হ চৰচৰি ৰেডি। এতিয়া আমি পৰিৱেশন কৰি আপোনালোকক লগ পাইছোঁ। এয়া আমাৰ সৰিয়হ ৰেডি। আৰু আজি বাকী ইয়াতে সামৰিলোঁ। বাই বাই। মোৰ এইটো আচলতে অৰ্ডাৰ আছে, সেইকাৰণে মই বনালোঁ। প্ৰাজী নিউজৰ পৰা অৰ্ডাৰ আহিছে। আৰু আপোনালোকেও যদি কেতিয়াবা অৰ্ডাৰ দিব খোজে তেন্তে ডেছক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰটো আছে, আপোনালোকে তাতে কণ্টেক্ট কৰিলে মোক পাব। আজি বাকী ইয়াতে সামৰিলোঁ। বাই বাই।